নমস্কাৰ, স্বাগতম জনাইছোঁ মই মমী হাজৰিকাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এফালে ফুৰিব যাব ওলাইছোঁ। ক'লৈ যাম, কি কৰিম, কাৰ লগত যাম, সকলো দেখুৱাই থাকিম। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়াতো ক'ৰবালৈ যাবলৈ হ'লে মাস্কখন মেইন, গতিকে মাস্ক লৈ লৈছোঁ। আমি যাবলৈ ওলালোঁ, একে মাস্ক চেম ব'লক আপোনালোকক দেখুৱাই থাকিম। আমি আমাৰ যাত্ৰা আজি আৰম্ভ কৰিলোঁ। বৰষুণৰ বতৰ, চাৰিওফালে সেউজীয়া, দেখিয়ে মন ভাল লগা এটা সুন্দৰ পৰিৱেশ। এনেদৰেই গৈ গৈ আমি পাইছোঁ এখন টোল গেট। আৰু অকণমান দূৰ আহিয়ে আমি পাইছোঁ এভাগ শিৱ মন্দিৰ। আৰু ইহঁত দুজনীয়ে ফটো মাৰিছোঁ বুলি প'জ দি আছে। আৰু আহি পাই আমাৰ উৎপাত আৰম্ভ। আৰু দিব্যাঞ্চি য'তে মন যায় ত'তে বহে। এতিয়া বহিছে চাওকচোন ইয়াৰ পেটত। আৰু এইকেইটালৈ চাওকচোন, গোটেই হাতখন আঁকি বাকি শেষ কৰিছে। Doraemon. Itu gitu kan budaya aja. Doraemon TV जो लाए Mana dah kan? मैं भी भाग देखा Bola pakai pasang deh. मैं हूँ उल्टा रोबट ডৰিমন। এতিয়া ইহঁতৰ ফোন চোৱা বাহাদুৰি চাওকচোন। ডাঙৰকেইটাই বাৰু এটা চাইছে, সৰুজনীয়ে এটা অকলে চাইছে। আৰু মাজে মাজে ইহঁতৰটোৰো চকু দিছে। আচলতে আমি গৈছিলোঁ হামটিত থকা ববৌহঁতৰ ঘৰলৈ, আৰু তাত থকাখিনি নেদেখুৱালোঁ আৰু এতিয়া আহিছোঁ ঘৰলৈ উভতি। আৰু সন্ধিয়াই হ'ল। এইখন হৈছে দিক্ৰম নদী। আৰু এতিয়া আমি আহি পাইছোঁ বান্দৰদেৱা। আৰু এইফালেৰে যায় অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰলৈ। সেই বান্দৰদেৱা হৈ ইটানগৰলৈ যোৱা পথটো। আৰু বান্দৰদেৱাতে সোমাইছোঁ আমি এখন মোবাইলৰ দোকানত। চাই আছোঁ মোবাইল, দাদাই এটা লওঁ বুলি কৈছে, তাকে চাই আছোঁ। আৰু আমাৰ দিব্যাঞ্চি বহিছে ক'ত চাওকচোন। আমাৰ মোবাইল লোৱা হৈ গ'ল, আৰু এতিয়া আমি আহি আছোঁ ঘৰলৈ। আৰু এয়া হৈছে এটা পুলিচ ট্ৰেইনিং চেণ্টাৰ। এনেদৰে আহি আমি ঘৰ পালোহি। আৰু ভিডিঅ'টোৰ পাছৰ অংশখিনি দেখাইছোঁ এটা চিলি চিকেনৰ ৰেচিপি। ভিডিঅ'টো চাওকচোন। প্ৰথমতে লৈছোঁ অলপ চিকেন, ইয়াত দিছোঁ এটা ডিম। এতিয়া দিছোঁ অকণমান আদা নহৰু পেষ্ট, আৰু দিছোঁ অকণমান মিট মছলা। এতিয়া দিছোঁ সোৱাদ অনুসৰি অকণমান নিমখ, 2 চামুচ ময়দা, আৰু দিছোঁ অকণমান জালুকৰ গুড়ি। এইখিনি ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত ইয়াত দিছোঁ 2 চামুচ চয়া চচ, আৰু চয়া চচ দিও এইখিনি ভালদৰে মিহলি কৰি ল'ম। আৰু এইখিনি আধা ঘণ্টামানৰ বাবে মেৰিনেট হ'বৰ বাবে থৈ দিম।
আৰু কাটি লৈছোঁ মই এটা বিলাহী, আদা নহৰু পেষ্ট আৰু লৈছোঁ এটা কেপচিকাম। এতিয়া বিলাহীখিনি এটা মিক্সি জাৰত দি ভালদৰে পেষ্ট বনাই ল'ম। এয়া ভালদৰে পেষ্ট কৰি ল'লোঁ আৰু লৈছোঁ এটা পিঁয়াজ এনেদৰে কাটি আৰু লৈছোঁ এয়া জলকীয়া। এতিয়া লৈছোঁ এচামুচ চয়া চচ, এচামুচ টমেটো চচ আৰু লৈছোঁ এচামুচ চিলি চচ। ইয়াত অকণমান পানী দি ভালদৰে মিক্স কৰি লৈ এইখিনি এটা পেষ্ট কৰি লৈছোঁ। ইফালে এয়া চিকেনখিনি মেৰিনেট কৰা আধা ঘণ্টা হৈ গ'ল। এতিয়া গেছ জ্বলাই কেৰাহীখন পাতি দিছোঁ অলপ মিঠাতেল। তেল গৰম হোৱাত এতিয়া ইয়াত চিকেনখিনি দি গৈছোঁ আৰু ভালদৰে ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এইখিনি ফ্ৰাই কৰাৰ পাছত যিখিনি তেল থাকি গ'ল সেইখিনি তেলতে এতিয়া মই অলপ কাটি লোৱা পিঁয়াজ দি লৈছোঁ। অকণমান পাছত ইয়াত দিছোঁ বিলাহীৰ পেষ্টখিনি। অকণমান ভালদৰে লৰাই লৈ এতিয়া ইয়াত দিছোঁ মই অকণমান জিৰা গুড়ি, আকৌ দিছোঁ আদা নহৰু পেষ্ট। অকণমান ভালদৰে ভাজি ল'ম এতিয়া। তাৰপিছত ইয়াত দিছোঁ মই জলকীয়া, ইয়াতে ভাঙি দিছোঁ জলকীয়াকেইটা। অকণমান ভালদৰে লৰাই লৈ এতিয়া ইয়াত দিছোঁ মই কাটি লোৱা কেপচিকামখিনি। এইখিনিও ভালদৰে অকণমান দেৰি ভাজি ল'ম। অকণমান দেৰি ভজাৰ পিছত মই ৰেডি কৰি থোৱা টমেটো চচ, চিলি চচ আৰু চয়া চচৰ পেষ্টটো ইয়াত দি দিলোঁ আৰু দিছোঁ অকণমান পানী। তাৰ পাছত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এইখিনি ভালদৰে লৰাই লৈ এতিয়া আৰু যিখিনি কাটি থৈছিলোঁ পিঁয়াজ সেইখিনি ইয়াত দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ আৰু অকণমান দেৰি এইখিনি ভাজি ল'ম। ভজা অকণমান দেৰি পাছত ইয়াত ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিলোঁ আৰু এইখিনিও ভালদৰে লৰাই লৈছোঁ। অকণমান পাছত ইয়াত মই দিছোঁ 2 চামুচ ময়দা আৰু ময়দাত অকণমান পানী দি এইখিনি মিক্স কৰি ল'লোঁ আৰু ইয়াত এইখিনি দি দিম। এতিয়া সকলোখিনি ভালদৰে মিহলি কৰি দিলোঁ আৰু আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভালেই পালে আৰু ৰেচিপিটোও নিশ্চয় ভাল পালে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।